হেল্ল' হলিমিছ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু আজি ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰিছোঁ হায়দৰাবাদৰ পৰা গতিকে সকলোৱে যে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকে আৰু সকলোৱে যাতে ছাপোৰ্ট কৰে যাতে হায়দৰাবাদৰ সকলোবিলাক বস্তু আপোনালোকক দেখাব পাৰোঁ চ' এতিয়া ফুৰিবলৈ আহিছিলোঁ আজি আহিয়ে প্ৰথম চ' বলক তেন্তে ভিডিঅ'টো চাই তো গাইছ হায়দৰাবাদত প্ৰথম আহি আপোনালোকক এনেকুৱা এটা নতুন এটা ফিলিংছ দিবলৈ ওলাইছোঁ মানে প্ৰথম আহি পেলাই আজি প্ৰথম ঘূৰিবলৈ আহিছিলোঁ চ' ঘূৰিব আহি পেলাই আমি চাবলৈ আহিছোঁ NTR গাৰ্ডেন চ' NTR গাৰ্ডেনত সোমাই পেলাই মানে যিটো মজা যিটো ফিলিংছ চ' আপোনালোকক সম্পূৰ্ণ ডিটেইলছ দিম আৰু সম্পূৰ্ণ চাই থাকিব কাৰণ আপোনালোকে চালে গম পাব যে কেনেকুৱা মজা লাগি আছে চ' বহুত এনজয় আৰু হায়দৰাবাদত যিকেইদিন থাকে আপোনালোকক সম্পূৰ্ণ দেখাম 4 মিনিট গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে আৰু পূৰা পূৰা খোৱা বোৱা ৰেষ্টুৰেণ্ট কেনেকুৱা ষ্টাইল চলি আছে গাড়ী নিচিনা আছে সেইবিলাক খোৱা বোৱা চলি আছে আৰু চুকুৰি টুকুৰি পৰা চাৰ্ভিছ আছে চ' চাই দিব সম্পূৰ্ণ ভিডিঅ' চ' গেছ বেলেগ ষ্টেটত যেতিয়া ফুৰিবলৈ হয় এনেকৈ গাড়ীত অসমীয়া গান লগাই শুনি গৈ মজা লাগে চ' গেছ চাওক এইটোৱে আছিলে হায়দৰাবাদৰ পাৰ্লিয়ামেণ্ট কিমান ধুনীয়া বহুত চাফা বহুত সুন্দৰ হয় দেখিবলৈ বিশেষকৈ আমাৰ তাৰ ভিতৰত তুলনাত বহুত ধুনীয়া হয় চ' এনেকৈয়ে গৈ আছিলোঁ ধুনীয়া ধুনীয়া অসমীয়া গান শুনি শুনি আমি গৈ আছিলোঁ চাবলৈ NTR গাৰ্ডেন য'ত আছিল হুছেইন সাগৰৰ কাষত গতিকে ব'লক আৰু আপোনালোকৰো ধুনীয়া ধুনীয়া ভিডিঅ' দেখাওঁ আৰু চাওক ইয়াৰ ৰুটবিলাক চাওক কিমান ধুনীয়া পৰিষ্কাৰ হয় চ' তো এইখনে আছিল হুছেইন সাগৰ যোনখন আছিলে ৰাইট চাইডে হুছেইন সাগৰ আৰু ইয়াৰ ঠিক লেফ্ট চাইডে আছে NTR গাৰ্ডেন আমি পালোহি আহি পেলাই চ' আপোনালোক যেতিয়া আহিব তেতিয়া অলপ টাইম লৈ আহিব কাৰণ তেতিয়া আপোনালোকে সম্পূৰ্ণ গাৰ্ডেনখনো চাব পাৰিব আৰু ধুনীয়াকৈ সাগৰখনৰ যিটো ফিলিংছ ইভিনিং টাইমত ছানছেটৰ ধুনীয়া ফিলিংছ ল'ব পাৰিব আৰু বহুত ধুনীয়া হয় বিশেষকৈ চাবলৈ আহিব যেতিয়া হায়দৰাবাদ যদি গাৰ্ডেন চাম বুলি ভাবিছে তেতিয়া আহি যাওক NTR আছে যদি হায়দৰাবাদ আহে NTR আহিব বৌতি গাৰ্ডেন NTR বৌতি গাৰ্ডেন কাৰণ বহুত ফিল পাব একদম বহুত সুখৰ ফিল পাব এতিয়া বহুত ঘূৰিলোঁ প্ৰায় 2-3 কিলোমিটাৰ ঘূৰিলোঁ ন কিন্তু এটা চুকহে ঘূৰিছোঁ বোলে ঠিক আছে ঘূৰো টকা পইচা কম যেতিয়া ঘূৰি ঘূৰিয়ে পাৰ কৰিব লাগিব চ' যদি হায়দৰাবাদ আহে মিছ নকৰিব চাবলৈ আহিব NTR গাৰ্ডেন এইটো প্ৰথম আৰু ইয়াৰ পিছত আৰু বহুত যিমান আছে হায়দৰাবাদত চ' দেখাই থাকিম দেখাই লাষ্টত আৰু ঘৰলৈ যাওঁতেও দেখাই দিম আৰু তো গাইজ সোমাই পেলাই আপোনালোকে দেখা পাব এনেকুৱা এটা ধুনীয়া প্লেচ চ' চাওক বহুত ধুনীয়া ইমেজিং আৰু তাৰপিছতে ইয়াৰ ভিতৰত সোমাই গৈ ইয়াৰ ভিতৰৰ বস্তুবিলাকৰ ফিলিংছ লৈ পাব আৰু ইয়াৰ ভিতৰত চাওক বহুত ইয়াত মানে ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে য'ত এটা ধূলিকণা মানে দেখা পোৱা নাযায় নিচিনা মানে এটা গছপাত নেকি কিমান ধুনীয়া পৰিষ্কাৰ কৰি ৰাখিছে চ' ঘূৰিলে ঘূৰি থাকিবলৈ মন যায় ইমান ধুনীয়া চ' যেতিয়া আমি ভিতৰলৈ সোমাই আহিছিলোঁ তাৰ পৰিষ্কাৰটো দেখিয়ে মানে ভাল লাগি গৈছিলে গতিকে আপোনালোকেও মিছ নকৰিব যদি ফুৰিবলৈ আহিছে চাব আৰু যদি নাহে তেনেহ'লে মোৰ ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ চাব কাৰণ ইয়াৰ পৰিষ্কাৰটো বেছি ধুনীয়া লাগি আছে গোটেই গাৰ্ডেনখন মানে সম্পূৰ্ণ দেখা আছোঁ পাৰ্কখন এইখন আছে হায়দৰাবাদৰ ছেকেণ্ডাবাদ যোনটো NTR গাৰ্ডেন চ' আপোনালোক সম্পূৰ্ণ দেখা চাইডত এখন ধুনীয়া নদী আছে আৰু চাবলৈ বহুত ছেফটি দেই বহুত শ্লিপ হয় টাইলছবিলাক এটা পৰিছিলে আৰু ত' বহুত মজা চ' আহিয়ে প্ৰথম আজি ইয়ালৈ আহিলোঁ ফুৰিবলৈ তাৰপিছত আৰু আপোনালোকে এইফালে যাই থাকিম দেখাই থাকিম চকুলত বহুত ডাঙৰ বহুত মজা ফিল হৈ আছে চ' আপোনালোকেও আহিব পাৰে এনেকৈ চাব পাৰে ধুনীয়া ধুনীয়া নতুন নতুন ফিল্ডছ চ' যদি হায়দৰাবাদ আহোঁ বুলি ভাবে তেনেহ'লে এনেকুৱা বস্তুবিলাক চাই থাকিব আৰু বিশেষকৈ মোৰ ব্লগটো যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে তেনেহ'লে হায়দৰাবাদত বিশেষকৈ মই কেইদিনমান আছোঁ ঘূৰিব আহিছোঁ চ' বহুত দেখাম আপোনালোকক গতিকে সম্পূৰ্ণ চাই থাকিব এই বস্তুটো চাই মজা পূৰা ধোঁৱা ওলাই আছে যিহেতু মামা লৈ আছোঁ ইয়াতে চ' গাইজ এতিয়া আমি ক'ত পালোঁ ক'ত আহিলোঁ চাইনা বহুত দিনৰ মূৰত লগ পালোঁ গোটেই গাল এয়া আহিলোঁ আমি আপোনালোকে চাব পাৰে অলপ পিছত ইণ্ডিয়া পাই যাম এইটো কি চাইনা বৰ্ডাৰ নে কি বৰ্ডাৰ এইটো কি বৰ্ডাৰ এইটো চাইনা বৰ্ডাৰ ন চ' আমি এতিয়া ৰিচেণ্টলি আমি এতিয়া চাইনা বৰ্ডাৰত আছোঁ আপোনালোকে চাব পাৰে লগত আমাৰ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সবেই মই ফুৰিবলৈ আহি পেলাই জেগা চাবলৈ হাত থাকিব তো আপোনালোকে
এয়া আমি এটা ঘূৰি আছো আপোনালোকে দেখি থাকিব ব্লগ যিমান দিন আছো হায়দৰাবাদত এতিয়া দেখি থাকক একেলগে দেখা পাব ব্লগত তো গাইছ চাওকচোন ইয়াৰ পৰিৱেশটোৱে বহুত ধুনীয়া হয় চাওকচোন ইয়াতে ঘাঁহ বনখিনি কিমান ধুনীয়া চিজিল কৰি ৰাখিছে চ' হয়তো অকণমান হেৰি হ'ব পাৰে কিন্তু হ'লেও তথাপি ইয়াৰ বিশেষকৈ ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইয়াৰ বিশেষকৈ আবেলি ছানছেটটো বহুত ইমেজিং ডাঙৰ চকুৰি আছে চকুৰিটোতো আমি উঠিমগৈ এইটো চাওক চকুৰিটো এইটো উঠি আছোঁ মোৰ ওপৰত ইয়াৰ ওপৰত উঠিলে ইয়াৰ চাৰিও চাইডে পূৰা ধুনীয়া স্পষ্টকৈ দেখা যায় পূৰা তো আপোনালোকে আহিলে উঠিব তো চেষ্টা কৰিব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে